ৰাতিপুৱা প্ৰায় 4 বাজিছে আৰু 100ৰ ভিতৰত 90জনতকৈ বেছি মানুহ এতিয়াও শুই আছে। ৰাতিপুৱা উঠা 10জনৰ 9জন মানুহ এনেকুৱা হয় যাৰ হয়তো নিজৰ কামত যাবলগীয়া আছে, নাইবা কিবা ভুলতে তেওঁ টোপনি ভাঙি গৈছে, বা যিজনৰ বাছ নাইবা ট্ৰেইন ধৰিবলগীয়া আছে, বা যাৰ গাটো ভাল নাই বা বেমাৰত পৰি আছে, বা আৰু কোনো ধৰণৰ ইমাৰ্জেঞ্চি। কিন্তু 100জনৰ ভিতৰত এজন মানুহ এনেকুৱা হয় যিজনে ক'তো কাম নকৰে, যাৰ কোনো ট্ৰেইন নাই বা বাছ ধৰিবলগীয়া নাই, বা যাৰ কোনো ইমাৰ্জেঞ্চিও নাই, কিন্তু তথাপিও তেওঁ ৰাতিপুৱা 4 বজাত উঠে। 100ৰ ভিতৰত যি এই এজন মানুহ হয় যিজনক কোনোৱে নজগোৱাকৈ, একো অসুবিধা নোহোৱাকৈ নিজৰ ইচ্ছাৰে ৰাতিপুৱা 4 বজাত উঠে, সেইজনৰ আৰু বাকী 99জনৰ মাজত কি পাৰ্থক্য এবাৰ ভাবকচোন। এই মানুহজনো বাকী 99জনৰ নিচিনা গভীৰ টোপনিত থাকিব পাৰে। এই মানুহজনো ভৰ ৰাতিলৈ মোবাইল টিপি থাকিব পাৰে। এই মানুহজনো বহু ৰাতিলৈ পাৰ্টি কৰিব পাৰে। এই মানুহজনে সেই সকলোবোৰ কৰিব পাৰে যিবোৰ বাকী 99জন মানুহে কৰি আছে বা কৰিব পাৰে। কিন্তু কৰিব পৰা আৰু কৰাৰ মাজত বহুত পাৰ্থক্য আছে মোৰ বন্ধু। 100ৰ ভিতৰত 99জন মানুহৰ ৰাতিপুৱা সোনকালে উঠি কিয় ভাল নালাগে? কাৰণ সিহঁতৰ ৰাতিপুৱাৰ সময়খিনি বাদে কি গোটেই দিনটোৰ সময়খিনি ভাল পায়। গোটেই দিনটো টাইম পাছ কৰি ভাল পায়, গোটেই দিনটোত অনে বানে ঘূৰি ফুৰি ভাল পায়, গোটেই দিনটোত মোবাইল টিপি ভাল পায়, গোটেই দিনটোত মাত্ৰ 2-3 GB শেষ কৰিব লাগিব, এইটোৱে টাৰ্গেট হয় আৰু এইটোৱেই ভাল পায়। গধূলি লগৰ লগত গোট খোৱাটো ভাল পায়। ৰাতিপুৱা সোনকালে উঠি কেনেকৈ গোট খাব পাৰিব? কাৰণ ৰাতিপুৱা তেওঁৰ বন্ধু বান্ধৱীসকল শুই থাকিব। এই যে 100-100জনৰ ভিতৰত এই এজন মানুহ হয় যিজনে প্ৰত্যেক মাহত, প্ৰত্যেক ছিজনত, প্ৰত্যেক দিনত ৰাতিপুৱা উঠে। তেওঁ কেতিয়াও অকলে থাকিবলৈ ভয় নকৰে। তেওঁক অকলে থাকিবলৈ কোনো ভয় নালাগে। তেওঁক গধূলিৰ গোট মিছ কৰিবলৈ অলপো বেয়া নালাগে, কাৰণ তেওঁ ফাল্টু টাইম পাছ কৰি ক্লবী বন্ধু বান্ধৱীৰ সংগ মিছ নকৰে। বৰঞ্চ তেওঁ আহি থকা সময়ত নিজৰ পিছত এটা ইতিহাস ৰচাৰ চিন্তাত লাগি আছে। এই মানুহজন ৰাতিপুৱা সোনকালে উঠা এইটো কাৰণেই মিছ কৰিব নিবিচাৰে, কাৰণ এইজনে নিজৰ সপোন মিছ কৰিব নিবিচাৰে। এইজনে কেৱল সেইবোৰক এটা সপোন বনাই শেষ কৰিব নিবিচাৰে। এই যে এজন দুজন মানুহ হয় যি ৰাতিপুৱা সোনকালে উঠে, তেওঁলোক এই সকল মানুহে হয় যিয়ে বাতৰি কাকতত ছাপি পুনৰ ঘৰত আহিব। তেওঁলোকে শিৰোনাম দখল কৰিব, তেওঁলোকৰ নাম হেডলাইনবোৰত ছাপি আহিব। এওঁলোকৰ চিন্তা সুখ সন্তুষ্টি এনেকুৱা নহয় যে এইবোৰ পাব নিবিচাৰে, বৰঞ্চ এওঁলোকে বহুত দূৰ দূৰণিলৈ হয়। এওঁলোকৰ ছেটিছফেকশ্যন লেভেল ইমান ডাঙৰ হয় যে ইহঁতে এদিনত পাব নিবিচাৰে। ইহঁতক পোৱাৰ জল্দি নাই, কিন্তু কঠোৰ পৰিশ্ৰম কৰিব জল্দি আছে। এওঁলোকক ৰিজাল্ট আজি নালাগে, বৰঞ্চ ইহঁতক ৰিজাল্ট লাগে 5 বছৰ 10 বছৰ পিছত। যদি আপুনি ভাবে যে ৰাতিপুৱা সোনকালে উঠা পুৰণা ধাৰণা, তেন্তে এইটো আপোনাৰ ভুল। কাৰণ আমাৰ পূৰ্বপুৰুষসকলে এনেকুৱা বস্তু সৃষ্টি কৰি থৈ গৈছে যিবোৰক আজিৰ চাইণ্টিষ্টসকলে বিশ্বাস কৰে। আৰু এনেকুৱা কোনো গ্ৰন্থ নাই য'ত লিখা আছে যে ৰাতিপুৱা উঠাটো বেয়া অভ্যাস। এইটো আপোনাৰ নিৰ্ধাৰণ কৰিব লাগিব যে আপুনি টোপনিৰ ক্ষতি কৰিব বিচাৰে নে আপোনাৰ ডাঙৰ ডাঙৰ লক্ষ্যবোৰৰ। কি পোৱা যাব এনেকুৱা স্মাৰ্টফোনৰ পৰা য'ত বিনা কাৰণত আপুনি আঙুলি লৰাই আছে? টাইম চাবলৈ মোবাইল উলিয়াই, পিছত তাক আনলক কৰে আৰু লাহে লাহে মোবাইল টিপি টিপি তাত ফাঁচি যায়। মোবাইলটো টাইম চাবলৈ উলিয়াই, কিন্তু তাত হয় কিবা বেলেগহে। মাত্ৰ এবাৰ ৰাতিপুৱা সোনকালে উঠি চাওক, মাত্ৰ এবাৰ ৰাতিপুৱা সোনকালে উঠি চাওক। কিমান শান্তি আছে ৰাতিপুৱা সোনকালে উঠা, কিমান আশাৰ চাকি আছে ৰাতিপুৱাৰ পোহৰত। আপুনি সেই শক্তিটোক অনুভৱ কৰিব পাৰিব যিটো ৰাতিপুৱাৰ শান্ত পৰিৱেশত পোৱা যায়, যিটো গোটেই দিনটোত গোটেই পৃথিৱীখনত ক'তো বিচাৰি পোৱা নাযায়। দেৰিকৈ উঠাৰ কাৰণে আপুনি যোনটো বস্তু মিছ কৰে, সেইটোৱে ব্ৰহ্মাণ্ডৰ এনেকুৱা এটা শক্তি যোনটো আপুনি কেৱল ৰাতিপুৱা অনুভৱ কৰিব পাৰিব। ভাবি চাওক, যিটো শক্তি আপোনাৰ ভিতৰত আছে আৰু আপুনি চিনিব পৰা নাই, সেই শক্তিটো যদি সঁচাকৈ আপোনাৰ ভিতৰত আছে, তেন্তে আপুনি কি কৰিব নোৱাৰে? ভাবি চাওক, যিটো সপোন আপুনি চাই আছে সেই সকলোবোৰ যদি পূৰণ হৈ যায়, তেন্তে কেনেকুৱা লাগিব? ভাবি চাওক, যদি আপুনি আপোনাৰ ফিল্ডৰ বাদশ্বাহ হৈ পৰে, তেন্তে কেনেকুৱা লাগিব? মাত্ৰ 21 দিন, মাত্ৰ 21 দিন ৰাতিপুৱা সোনকালে উঠি চাওক। 22 নম্বৰ দিনা আপোনাৰ নিজৰে সোনকালে উঠিব ইচ্ছা যাব। আপোনাৰ শৰীৰত এনেকুৱা পৰিৱৰ্তন আহিব যে আপোনাৰ শৰীৰ নিজে নিজে উঠি থিয় দিব। আৰু ফলতো যদি এদিন দেৰি কৰি উঠিলে, তেন্তে অনুভৱ হ'ব যে সেইদিনা আপুনি কি মিছ কৰিছে। আপুনি ৰাতিপুৱা সোনকালে নুঠি কি মিছ কৰি আছে, এইটো জানিবলৈ আপুনি ৰাতিপুৱা সোনকালে উঠিব লাগিব। অনুভৱ কৰিব লাগিব যে ৰাতিপুৱা এনেকুৱা কি বস্তু আছে যিটো আপুনি মিছ কৰি আছে। যদি ৰাতিপুৱা 1 ঘণ্টা আপুনি মিছ কৰি দিছে, তেন্তে বাকী 23 ঘণ্টা বিচাৰিলেও আপুনি বিচাৰি নাপায়। সেইটো এনাৰ্জি আপুনি গোটেই দিনটোত বিচাৰি নাপায়। কোনোবা এজন মানুহে ঠিকেই কৈছে যে যদি আপুনি সেইটো সময়ত লাঞ্চ কৰে, তেতিয়া আধাতকৈ বেছি পৃথিৱী ব্ৰেকফাষ্ট কৰে, তেন্তে এইটোৰ অৰ্থ এয়াই যে আপুনি আপোনাৰ জীৱনক ভালকৈ কটাই আছে, নিজৰ সপোনৰ বাবে ভালকৈ কষ্ট কৰি আছে। কাৰণ মানুহ উঠেই 9 বজালৈ, পিছত গা পা ধুই ব্ৰেকফাষ্ট কৰি থাকিব 11 বজাত। তাতে যদি কোনোবা মানুহে ৰাতিপুৱা 4 বজাত উঠে, তেওঁৰ বাবে 11-12 বজাত লাঞ্চ কৰাৰ সময় হয়। বুজিবলৈ চেষ্টা কৰক কথাটো। লাগি আছে মোবাইলৰ পিছত বিনা কাৰণত, যেন কিবা পুৰস্কাৰহে পাব, যেন খুন ৰূপ হেৰাই গৈ আছে। ৰাতি 12 বজা 2-2 বজালৈ লাগি আছে বিনা মতলবত মোবাইলৰ পিছত। জীৱনটো সীমিত হৈ ৰৈ গৈছে, সকলো শেষ হৈ যাব, সকলোবোৰ ধ্বংস হৈ যাব। বাবু মইনা একোৱে কামত নাহে। মাক বাপেকৰ কি সপোন থাকে, আমাৰ ল'ৰা ছোৱালী সকলোবোৰ পাই যাওক, সকলো সপোন পুৰা হওক। সুখৰ চকুলো চাইছেনে কেতিয়াবা? হ'ব বিচাৰেনে? তেন্তে পুৰা কৰি দেখাওক না সেই সপোনবোৰ যিবোৰ আপোনাৰ মা দেউতাই আপোনাৰ বাবে চাইছে। সপোনবোৰ আপোনাৰ চিন্তাত এৰি দিছে বা পূৰণ কৰিব পৰা নাই। পুৰা কৰি দেখাওক সেই সপোনবোৰ যিবোৰ আপুনি পুৰা কৰিব বিচাৰে। সপোনবোৰ পুৰা হ'বলৈ কেইবা দিনো লাগিব, কেইবা মাহ লাগিব পাৰে বা কেইবা বছৰো লাগিব, কিন্তু ৰাতিপুৱা সোনকালে উঠিবলৈতো আপুনি কালি ৰাতিপুৱাই দেখাব পাৰে। যেতিয়া ইমান ডাঙৰ ডাঙৰ সপোনবোৰ পুৰা কৰি দেখাব বিচাৰে, তেন্তে কি ৰাতিপুৱা সোনকালে উঠি প্ৰমাণ কৰিব নোৱাৰে নেকি? আৰু যদি ইমান সৰু বস্তুটো আপুনি প্ৰমাণ কৰিব নোৱাৰে, তেন্তে ভাবি ল'ব যে আপোনাৰ ইচ্ছা নাযাব কৰিবলৈ। কিন্তু তথাপিও আপুনি চেষ্টা কৰিব লাগিব, কৰিবই লাগিব, উঠিবই লাগিব, কাৰণ আপুনি ৰুটিন ফ'ল' কৰিবই লাগিব।
নিয়ম মানিবই লাগিব। বেছি অসুবিধা হলে দিনত অকমান সময় টোপনি মাৰি লাগিব, তাত কোনো ধৰণৰ অসুবিধা নাই, কিন্তু ৰাতিপুৱা উঠিব লাগিবই। আপুনি যদি মা দেউতাতকৈ পিছত উঠি আছে তেন্তে এইটোৰ অৰ্থ এয়াই যে আপুনি আপোনাৰ কৰ্তব্য ভাল কৰি পুৰা কৰা নাই, নতুবা আপুনি লাক্সাৰী জীৱন জীয়াই আছে, আৰু নহলে আপুনি আপোনাৰ দায়িত্ব পালন কৰিব নিবিচাৰে। যি কাম আপুনি ৰাতি দেৰিলৈ কৰে সেই কামটো আপুনি ৰাতিপুৱা সোনকালে কৰক। আপোনাৰ হেবিট চেঞ্জ কৰক। ৰাতিপুৱাৰ মজাটোৱেই বেলেগ। আপোনাৰ অভ্যাস আপোনাৰ হয়। উঠক বন্ধুসকল, উঠক, যাতে আপুনি সোনকালে আৰম্ভ কৰিব পাৰে। আৰু যদি সোনকালে আৰম্ভ কৰে তেন্তে সোনকালে আপোনাৰ লক্ষ্যলৈ যাব পাৰিব। মানুহে বেছিভাগ সপোন ৰাতিপুৱাই দেখে, আৰু যেতিয়া বিচাৰিব তেতিয়া সেই সপোনবোৰ পুৰা কৰিবৰ বাবে কাম কৰাও আৰম্ভ কৰি দিব। আৰু যদি শুয়ে থাকে তেন্তে টোপনিত সপোন দেখিব। ৰিয়েল লাইফতো সেইবোৰ নহব। ৰাতিপুৱাৰ সময় অকল মেহনত কৰাৰ বাবে, কিবা আৰম্ভ কৰাৰ বাবে, আৰু যিমান প্লেনিং কৰিব আছে সেইবোৰ দিনত কৰক, ৰাতি কৰক, নতুবা অইন কিবা সময়ত কৰক, কিন্তু ৰাতিপুৱা উঠি কেৱল কাম আৰু কেৱল কামেই কৰক। ইউ হেভ টু বিকাম প্ৰডাক্টিভ অনলি মৰ্নিং। চেঞ্জ ইউৰ হেবিটছ টু চেঞ্জ ইউৰ লাইফ। চেঞ্জ ইউৰ চেল্ফ টু চেঞ্জ দ্য ৱৰ্ল্ড। আপোনাৰ ওচৰত আনলিমিটেড উপায় থাকিব পাৰে, কিন্তু জীৱন এটাই, আৰু সেইটো লিমিটেড। আপোনাৰ ওচৰত বহুত সমস্যা হ'ব পাৰে, কিন্তু সেইবোৰৰ শেষ এটাই হ'ব লাগে, আৰু সেই শেষটো হ'ব লাগে জয়ীৰ সৈতে। ৰাতিপুৱা সোনকালে উঠিলে আপোনাক জীৱনে নেচাৰৰ একেবাৰে ওচৰ চপাই আনে। কোনো ডাঙৰ মানুহৰ নাম নোলোৱাকৈ ক'ব বিচাৰো যে যদি আপোনাৰ ৰাতিপুৱা উঠিব পৰা শক্তি আছে তেন্তে আপোনাৰ পৃথিৱীখন জয়ী কৰিব পৰা ক্ষমতা আছে। যদি আপুনি ৰাতিপুৱা এলাৰ্ম নুশুনাকৈ উঠিব পৰা ক্ষমতা আছে তেন্তে আপোনাতকৈ শক্তিশালী এই পৃথিৱীত অইন কোনো নাই। আৰু এই যে সমস্যাবোৰ আছে এইবোৰতো একোৱেই নহয় আপোনাৰ শক্তিৰ আগত। আপুনি আজি যিমানেই ভাল ভাৱে নাথাকক কিয়, আপুনি যিমানেই সুখত নাথাকক কিয়, কিন্তু বেয়া দিন কাকো সুধি নাহে। সেয়ে আপোনাক আজিৰ পৰা আৰম্ভ কৰিব লাগিব, আৰু সেই বেয়া দিনবোৰৰ বাবে নিজকে মেণ্টেলি ফিজিকেলি ষ্ট্ৰং বনাব লাগিব। যদি বৰ্তমান সময়ত নিজৰ পুৰা শক্তিৰ সৈতে, নিজৰ পুৰা ইচ্ছাৰ সৈতে, নিজৰ পুৰা মনেৰে সৈতে আপুনি কাম কৰা আৰম্ভ কৰি দিয়ে তেন্তে আহি থকা সময়ত যিয়েই নহওক এইবোৰ ভালেই হ'ব। যদি আপুনি এতিয়ালৈ আপোনাৰ জীৱনত যিকোনো এটা লক্ষ্য নিৰ্ধাৰণ কৰা নাই তেন্তে নিজৰ সময় একেবাৰে নষ্ট নকৰি যিকোনো এটা পচন্দৰ ফিল্ড চুজ কৰক আৰু সেইটোতেই পুৰা মন লগাই আগুৱাই যাওক। আৰু যদি আপুনি নাজানে যে আপোনাৰ কি কৰিব লাগে তেন্তে মাত্ৰ এটা কথা মনত ৰাখি আৰম্ভ কৰি দিয়ক যে আপুনি মেহনত কৰি নিজৰ নহয় বৰঞ্চ পৃথিৱীত নিজৰ দেশৰ নাম ৰচিব লাগিব।